দত্ত ডাঙৰীয়াৰ নেতৃত্বত আমি কাৰ নেতৃত্বত নিৰ্বাচন খেলিম? যাদৱ ডাঙৰীয়াৰ নেতৃত্বত। কাৰণ যাদৱ দত্ত ডাঙৰীয়াক আমি বুথৰ সন্মানীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেখেতৰ নেতৃত্বত এই 700 যি ভোটাৰ আছে এই 700 ভোটাৰ ৰাইজৰ ওচৰলৈ আমি ঘৰে ঘৰে যাবৰ কাৰণে আজি প্ৰস্তুত হৈছোঁ। আমি ঘৰে ঘৰে যাম, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ। এই বুথৰ 700 ভোটাৰত মই ভাবো খুব বেছি কিমান মানুহ থাকিব? খুব বেছি 150 ঘৰ মান মানুহ থাকিব, বেছি হলে 200 হ'ব, তাতকে বেছি নহয়। 200 ঘৰ পৰিয়াল অহা 10 দিনত আমি যাব লাগে। ৰাইজ পাৰিম নে নোৱাৰিম প্ৰত্যেক ঘৰলৈ যাবলৈ? পাৰিব? মই ভাবো পাৰিম। কাৰণ আমাৰ সংকল্প আছে নহয়, নিৰ্বাচনত আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাম, এইটো আমাৰ সংকল্প। গতিকে এই সংকল্প আৰু আমি কৈছো যে বিজেপিক এইকাৰণেই ভোট দিব লাগে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন যিটো ধৰণে উন্নয়নৰ চৰম শিখৰলৈ আগুৱাই অসমৰ সামগ্ৰিক উন্নয়নৰ কথা ভাবি অসমীয়া জাতিৰ অস্তিত্বৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আমাক শক্তিশালী বিজেপি চৰকাৰখন আমাক লাগে। আৰু এই বিজেপি চৰকাৰখন আমাৰ দিছপুৰত ইতিমধ্যে যোৱা মে মাহত গঠন হৈ গৈছে। আজি আপোনালোকে যি ভোট প্ৰদান কৰিব সেই ভোট দি আপোনালোকে দিছপুৰত এতিয়া চৰকাৰ নতুনকৈ গঠন কৰিব লগা নাই। তাৰ বাবে আপোনালোকে সুশান্ত বৰগোহাঁইক ভোট দিব নালাগে। দিছপুৰত চৰকাৰ পাতিবৰ বাবে আপোনালোকে সুশান্ত বৰগোহাঁইক ভোট দিব লাগে এই থাওৰা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবেহে সুশান্ত বৰগোহাঁইক ভোট দি জয়যুক্ত কৰিব লাগে। প্ৰচাৰ অভিযান কেনেকৈ চলি আছে? উপ নিৰ্বাচনত আপোনালোকৰ প্ৰাৰ্থী কিমান শতাংশত জয় নিশ্চিত হৈছে? মই পৰহি দিনাৰ পৰা এই সমষ্টিত দলে আমাক নিৰ্বাচনৰ কিছু দায়িত্ব অৰ্পণ কৰিছে। সেই অনুসৰি তাৰ উপৰিও যিগৰাকী ব্যক্তি ইয়াতে প্ৰাৰ্থিত্ব পাইছে তেখেত মোৰ প্ৰাক্তন সতীৰ্থও হয়, আমি একেলগে সমাজৰ কাম কৰা মানুহ। গতিকে তেখেতৰ নিৰ্বাচনত সহায় কৰিবৰ কাৰণে আমি থাওৰাবাসী বিজেপি কৰ্মীসকলৰ লগত লগ লাগি সহায় সহযোগ কৰিবৰ কাৰণে আহিছোঁ। মই পৰহি দিনাৰ পৰা ইয়াতে কাম কৰি আছোঁ। মই বিশেষভাৱে নহাট আৰু পানীদিহিং এই দুখন পঞ্চায়তত দলৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি আছোঁ আৰু মই কাৰ্যকৰ্তাসকলৰ যিখিনি উদ্যম দেখিছোঁ এইটোৱে মোক এটা কথা নিশ্চিত কৰি তুলিছে যে সুশান্ত বৰগোহাঁই ডাঙৰীয়া এইবাৰ 2000 ভোটত নহয়, অতি কমেও 15,000 পৰা 20,000 ভোটত তেখেতে জিকিব, এইটো একেবাৰে নিশ্চিত হৈছে। গতিকে মই এতিয়াও দলীয় কৰ্মীসকলে আৰু 10টা দিন আছে, এই 10টা দিনত আমি কেনেধৰণে কাম বনখিনি কৰিম সেইখিনিৰ ওপৰত আমি কৌশল ৰচনা কৰি ইতিমধ্যে কামত নামি পৰিছোঁ। আৰু অহা পৰহিলৈ আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া মোৰ এই নহাট পঞ্চায়তলৈ আহিব। গতিকে তেখেতক আদৰিবৰ কাৰণেও আমি প্ৰস্তুত হৈছোঁ। তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 26 তাৰিখে হেনচোৱা নিতাই পুখুৰীলৈ আহিব। গতিকে সেইখিনিৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু ঘৰে ঘৰে গৈ আমাৰ দলৰ কৰ্মীসকলে প্ৰচাৰ কাৰ্য চলাবৰ কাৰণে ইতিমধ্যে কামত লাগি গৈছে। প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰতিদ্বন্দ্বী বুলি ক'লে আচলতে যিটো নেক টু নেক ফাইট হয় সেইজনকে প্ৰতিদ্বন্দ্বী বুলি ধৰা যায়, কিন্তু মই নেক টু নেক ফাইট কৰিব পৰা কোনো দলেই মই ইয়াত দেখা নাই। কিন্তু তথাপিও মই ভাবিছোঁ যে যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় হয়তো কংগ্ৰেছ দলে আগবঢ়াব। ৰাইজৰ দল কিবা ফেক্টৰ হ'ব নেকি? ৰাইজৰ দল ফেক্টৰ নহয়, কাৰণ ৰাইজৰ দলৰ ফেক্টৰ হ'ব নহ'ব এই কথাখিনি যোৱা 2021 চনৰ এপ্ৰিল মাহত হোৱা নিৰ্বাচনতে প্ৰমাণিত হৈ গৈছে। ৰাইজৰ দলেই হওক বা AJP দলেই হওক, ৰাইজে যে এই দুইটা দলক যে প্ৰত্যাখ্যান ইতিমধ্যে কৰিছে, গতিকে সেই কথাখিনি প্ৰমাণিত হৈছে। গতিকে এইটো উপ নিৰ্বাচন, গতিকে ইয়াত আৰু MLA এজন জিকাই পেলাই নতুনকৈ চৰকাৰ পাতিব লগা নাই। বিজেপি দলে ইতিমধ্যে চৰকাৰ বনালেই, মে মাহতেই বনালে। এতিয়া আমি মাত্ৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াক ইয়াৰ পৰা বিজয়ী কৰোৱাই বিজেপি দলৰ বিজয় নিশানটো উৰাব লাগিব, 1 নম্বৰ কথা। সেইটো দলীয় কথা। 2 নম্বৰ কথা হ'ল যে আমাৰ যিটো এজেণ্ডা আছে, এই সমষ্টিবাসী ৰাইজৰ এখন এজেণ্ডা নাই জানো? সেই এজেণ্ডাটো হৈছে যে সমষ্টিটো সৰ্বাংগীন বিকাশ আৰু উন্নয়ন। সৰ্বাংগীন বিকাশ আৰু উন্নয়ন কৰিবলৈ হ'লে আমাক বিৰোধী দলৰ বিধায়ক নহয়, আমাক শাসকীয় দলৰ বিধায়ক লাগে আৰু সমষ্টিবাসী ৰাইজে সেইটো বিচাৰিছে। সেইকাৰণে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি তেখেতৰ বিধায়িনী পদ ত্যাগ কৰি পেলাই আকৌ পুনৰ উপ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপি দলৰ বিধায়ক হ'বৰ কাৰণে তেখেত আগবাঢ়িছে। গতিকে ৰাইজৰ আশা আকাংক্ষা তেখেতে নমস্কাৰ। আজি আমাৰ নহাট পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া,
আমাৰ মাজত উপস্থিত থকা মণ্ডলৰ সন্মানীয় সভাপতি নবীন গগৈ ডাঙৰীয়া, পঞ্চায়তৰ সভানেত্ৰী পুষ্পা বাইদেউ আৰু আমাৰ জিলা পৰিষদৰ সন্মানীয় প্ৰদীপ গগৈ ডাঙৰীয়া, প্ৰমুখে আমাৰ শক্তি কেন্দ্ৰৰ সন্মানীয় সভাপতি ডাঙৰীয়া, বুথৰ সভাপতি ডাঙৰীয়া দিন আছে। গতিকে আগন্তুক 10টা দিন নিৰ্বাচনী কাৰ্য ক্ৰমণিকাখিনিক ভালকৈ পৰিচালনা কৰিবৰ নিমিত্তে আমাক যি এডোখৰ ঠাইৰ প্ৰয়োজন আছিল, এটা কাৰ্যালয়ৰ প্ৰয়োজন আছিল, সেই কাৰ্যালয় আজি এইখিনিতে সুন্দৰভাৱে পৰিচালিত হ'ব পৰা সকলো ফালৰ পৰা সংযোগ থকা এডোখৰ ঠাই বিচাৰি ইয়াতে কাৰ্যালয় ভাগ আজি মুকলি কৰা হৈছে। মই ভাবোঁ যে এই কাৰ্যালয়ৰ পৰাই আমাৰ আগন্তুক দিনৰ নিৰ্বাচনী যি কাম কাজ সকলোখিনি সুন্দৰভাৱে পৰিচালনা হ'ব। আৰু এই কাৰ্যালয়ত যিগৰাকী আমাৰ কাৰ্যালয় সম্পাদক থাকিব, তেওঁ সকলো ফালৰ পৰা খা খবৰখিনি ৰাখি কোনফালে কি বস্তু গৈছে, ক'ত কি যোৱা নাই, কাগজ পত্ৰ কেনি গৈছে, গুৱাহাটী